সমগ্ৰ অসমবাসী তথা সকলোৱে জুবিনদাৰ মৃত্যুৰ যি ন্যায় সেইটো বিচাৰিছিলে, লগতে আমি সকলোৱে সেইটো দাবী কৰিছিলোঁ। আৰু আমাৰ বিশ্বাস যে আজি তেওঁলোকক যি গ্ৰেপ্তাৰ কৰা হ'ল সেইটো আচলতে ন্যায় প্ৰক্ৰিয়া আৰম্ভণি বুলিহে ক'ব পাৰোঁ। এইটো এটা আৰম্ভণি হৈছে আৰু অনাগত দিনত আমি আচল কথা আমি জানিব বিচাৰিছিলোঁ তাত হৈছিলে কি, আমি জানিব বিচাৰিছোঁ তেখেতৰ মৃত্যুৰ কাৰণ কি, আৰু ইমান নেগলেক্ট কৰি পেলাই এজন এনেকুৱা ব্যক্তিক কেনেকৈ নিলে তেওঁলোকে বেমাৰ হৈ থকা। আৰু বিশেষকৈ সিদ্ধাৰ্থ, মই পাৰ্চনেলি যদি মোক সোধে মই ক'ব বিচাৰোঁ যে আমি দেখিছোঁ আজি অত বছৰে সিদ্ধাৰ্থ জুবিনদাৰ লগত ছাঁটোৰ নিচিনাকৈ লাগি ধৰে। গতিকে ইমান নেগলিজেঞ্চ কেনেকৈ হ'ল? ইমান এজন মহান ব্যক্তিক, এটা ডাঙৰ আইকন, এজন লিজেণ্ডাৰী পাৰ্চনক তুমি লগত লৈ গৈছা আৰু ইমান ল'ৰা ধেমালি কেলেকৈ কৰিলা? আৰু জুবিনদাৰ নেচাৰটো শিশুসুলভ, সকলোৱে জানে, যিটো কৰিবলৈ মানা কৰা যায় সেইটো কৰে। গতিকে তেনেস্থলত জুবিনদাক ভালকৈ বুজাই মেলি তেখেতক পানীত নামিবই দিব নালাগে। মানে তাত শেখৰ পানীত আছে, সিদ্ধাৰ্থ পানীত আছে, মই একো বুজি নাপালোঁ তাৰমানে কি হ'ল, কেনেকৈ হ'ল। আৰু যিটো লছ মানে সেইটোতো সেই ক্ষতি কোনো কালে কেতিয়াও পূৰাব নোৱাৰে। আমি কি হেৰুৱালোঁ সেইটো আমি হয়তো এতিয়া বেছি অনুভৱ কৰিছোঁ। মই গৰিমাকো কৈছোঁ যে ইমান এজন ডাঙৰ ব্যক্তিৰ সান্নিধ্যত আমি আছিলোঁ। সঁচা কথা কৈছে, আমি এতিয়া আজি প্ৰায় 13 দিনে গৰিমাৰ লগত আছোঁ। মানুহৰ যি মৰম স্নেহ আদৰ গৰিমাৰ প্ৰতি দেখিলোঁ, তাৰমানে সেই ব্যক্তিজনৰ প্ৰতি কেনেকুৱা ধৰণৰ এটা ভগৱানৰ নিচিনা মানুহে ভাল পাব লাগিব। তাইক গোসানীৰ নিচিনাকৈ মানুহে সেৱা কৰি গৈছে। মই তাইৰ লগত আছোঁৱেই, ইয়াতো দেখিছোঁ। গতিকে সেইটো এজন সাধাৰণ ব্যক্তিৰ ক্ষেত্ৰত কেতিয়াও হ'ব নোৱাৰে। তেখেতৰ পত্নীৰ প্ৰতি ইমান মৰম, ইমান শ্ৰদ্ধা এজন সাধাৰণ ব্যক্তিৰ পত্নীয়ে কেতিয়াও পাব নোৱাৰে। গতিকে তেওঁ কিমান মহান, বা তেওঁ সঁচাই এজন মহাপুৰুষ আচলতে আমাৰ মাজত আছিলে। আমিহে হয়তো চাগে তেওঁক ভালকৈ চিনি নাপালোঁ বা বুজি নাপালোঁ। আমি তেওঁক জুবিন গাৰ্গ বা জুবিন দাদা বুলি সম্বোধন কৰিছিলোঁ ঘৰুৱাভাৱে। সেই ঘৰুৱাকেই পালোঁ, হাঁহো মাতোঁ, ধেমালি কৰোঁ, কাজিয়াও লাগোঁ তাৰ কথাবিলাক লৈ পেলাই কেতিয়াবা, কিয় এনেকৈ কৰা নকৰিবা, হাঁহি উৰাই দিয়ে। কিন্তু নাই বুলিলেতো নাই, আজি নাই আমাৰ মাজত। আজি যে এনেকৈ আহিছোঁ, কাৰ কি কৰিবলৈ আহিছোঁ তাৰমানে ভাবিলে নিজৰে আচৰিত লাগে যে আজি জুবিনদাৰ কাৰণে আহিছোঁ। এই হাজাৰ ভকত, এনেকুৱা পৰিৱেশটো আমি অসমত আগতে কোনোদিন দেখা নাই। কিমান মহান আত্মা তেখেত, আৰু তেখেতৰ মৃত্যুৰ ন্যায় আমাক লাগিবই। আৰু তেখেতৰ মৃত্যুৰ ৰহস্য চৰকাৰৰ ওপৰত বিশ্বাস আছে, ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে। সেই ৰহস্য আমাৰ আগত এদিন হ'লেও এদিন ফাদিল হ'বই লাগিব, যে কেনেকৈ মৃত্যু হ'ল, কিয় মৃত্যু হ'ল, আৰু কাৰ কাৰণে তেওঁৰ আজি আমি তেওঁক হেৰুৱাব লগা হ'ল। গতিকে এতিয়া ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিছোঁ, আদালতৰ ওপৰত বিশ্বাস আছে, পুলিচ প্ৰশাসনে নিজৰ কাম কৰিব, চৰকাৰে নিজৰ কাম কৰিব জানো। কাৰণ অকল আমিয়ে হেৰুওৱা নাই, সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ বিশ্বই এজন মহান পুৰুষক হেৰুৱাইছে। গতিকে বিশ্বাস, আমি ইমান ভকত বৈষ্ণৱৰ আশীৰ্বাদ কেতিয়াও অথলে নাযায়। জুবিনদাৰ মৃত্যুৱে ন্যায় পাবই।